গুড মৰ্নিং বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱাই কি খাই আছোঁ দেখিছেনে? এইটো কি কয় কওকচোন? চুঙা পিঠা বুলি কয়। চুঙা পিঠা বহুত বছৰ মূৰত বন্ধুসকল আজি প্ৰথম ভাগ্যত পাইছোঁ চুঙা পিঠা। গতিকে আপোনালোকে খাইছেনে নাই চুঙা পিঠা? আজি ৰাতিপুৱাই চাহ আৰু চুঙা পিঠা খাই দিনটো আৰম্ভ হ'ব আৰু যাত্ৰা আৰম্ভ হ'ব। কৃষ্ণ একদম সৰু কথা মনত পৰিছে বন্ধু। বহুত বছৰ মই চুঙা পিঠা খাইছোঁ। কিবা এটা সোৱাদটোৱে বেলেগ চুঙা পিঠা খোৱা। যিহেতু বাঁহৰ চুঙা কাটি লৈ তাত ভৰাই জুইত ওপৰত খেৰ কথা দি বনাইছিলোঁ, নিজে বনাইছিলোঁ দেই বন্ধুসকল আগতে। কিন্তু মনত পৰে সেইবোৰ কথা এতিয়া। পিছত যি কি নহওক আজি ভাগ্যত পাইছোঁ চুঙা পিঠা, সেইকাৰণে খাইছোঁ আৰু আপোনালোককো দেখাইছোঁ। বন্ধুসকল, এতিয়া যিহেতু মাঘ বিহু আহি আছে, ভোগৰ দিন, ভোগালী বিহু। মাঘৰ বিহু হ'ল ভোগালী বিহু। গতিকে এতিয়া সান্দহ পিঠা, চিৰা, লাডু সকলোখিনি বনোৱা যাব ঘৰতে। গতিকে সকলোৱে ভোগ কৰিব পাৰিব, কাৰণ এই বিহুটো হৈছে ভোগৰ বিহু। এবাৰ খেতি পথাৰো ভাল হৈছে ৰাইজসকলৰ, ধান চাউলো ধুনীয়াকৈ হৈছে এবাৰ। গতিকে সকলোৱে মিলি আৰু ভোগ কৰিব লাগিব মাঘৰ বিহুটো, নহয় জানো? আজি আৰু কি কওঁ বন্ধুসকল, আজি ৰাতি মানে আমাৰ এই চুঙা পিঠা বনোৱা গৈছিলে। গতিকে চুঙা পিঠা বনালোঁ, আপোনালোকক দেখাব নোৱাৰিলোঁ, অকণমান অসুবিধা হ'ল। গতিকে এতিয়াই দেখাইছোঁ আপোনালোকক চুঙা পিঠা। বেছি নহয় বন্ধুসকল, 3টা বনাইছিলোঁ। 3টা চুঙা পিঠা, 3টা মানুহ আমি যিহেতু 3টা এটা খাইছিলোঁ, আৰু এইখিনি আছিলে সেইকাৰণে আপোনালোকক দেখাইছোঁ চুঙা পিঠা। আৰু এতিয়া মানে কি হয়, মাঘ বিহু আহি আছে যিহেতু, মাঘৰ বিহুত সকলোৱে মিলি ভোজ ভাত খোৱা যাব। নতুন বছৰ আহি আছে, আমি আৰম্ভ কৰিছোঁ আৰু বন্ধুসকল। আপোনালোকে আৰম্ভ কৰিছেনে নাই জনাবচোন। চুঙা পিঠা খালেনে নাই, নে খাবহে নে খালেনে নাই, কি কৰিছে জনাব। বন্ধুসকল, লগত এখন কাটা বিস্কুট। আজি ৰাতিপুৱা চাহ কাপ খাই যাত্ৰা হ'ব বন্ধুসকল। ল'ৰাটো ওলাই আছে স্কুললৈ, তাক দেখাই দিয়া। ল'ৰাটো ৰেডি হৈ আছে স্কুলৰ কাৰণে, আৰু মই এইফালে ল'ৰাটো ৰেডি হৈ যায় স্কুলৰ কাৰণে মোক দেখুৱাই। আৰু মই এইফালে চুঙা পিঠা আৰু চাহৰ জুতি লৈ আছোঁ। আৰু এতিয়া আমি ল'ৰাটো স্কুল থ'ব যাম। স্কুলৰ পৰা আহি তাৰপিছত মই দোকান খুলিব লাগিব দিনটো। তাৰপিছত দায়িত্ব বহুত বন্ধুসকল। বন্ধুসকল চুঙা পিঠা খালি নে নাই?